নমস্কাৰ সকলকে ওয়েলকাম বেক টু মাই চেনেল আৰু বহুত দিনৰ পিছত আকৌ এটা প্ৰেংক কল লৈছো আৰু আজিৰ প্ৰেংক কলটো অলপ বেলেগ ধৰণত কৰিম কাৰণ আজিৰ প্ৰেংক কলটো কৰিম আমি আননং নম্বৰত কাৰণ যিকোনো 10টা নম্বৰ ডায়াল কৰিম আৰু যতে লাগে সেই মানুহজনৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম তো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো নাকি তো চলিয়ে শুরু करते हैं তো প্ৰথমতে মোবাইলটো 10টা যিকোনো নাম্বাৰ ডায়াল কৰি লও তাৰ পিছত মানুহজনৰ লগত কথা পাতিম নাকি তো নাম্বাৰ ডায়াল কৰি লৈছো 10টা যিকোনো তো এতিয়া ফোনটো কৰো নাকি কি কয় চাও আপুনি কল কৰা নম্বৰটো বৈধ নহয় অনুগ্ৰহ কৰি ডায়াল কৰা নম্বৰ তো আকৌ নাই নেক্সট আকৌ এবাৰ ট্রাই কৰো এবাৰ কত লাগে চাও প্ৰথমটো কৰিলো নাম্বাৰটো লাগা নাই তো এতিয়া আকৌ কৰো আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে অনুগ্ৰহ কৰি সুইচ অফ হৈছে গাইস তো আকৌ এবাৰ ট্রাই কৰো নাকি চেষ্টা ৰখাত আকৌ নাই ও গাইস এবাৰ লাগিছে কি কই চাও লাগিছে নাম্বাৰটো চাব পাৰে আননং নাম্বাৰ উঠালে हेलो হেল্ল' हेलो হেল্ল' हाँ দাদা পাৰ্সেলটো আপোনাৰ पार्सल टू आई गल আহি গল আপুনি ক'ত আছে কি আছে পাৰ্সেল পাৰ্সেল কি কি পাৰ্সেল আছিল আপুনি কি দিছিলে হা আপুনি কি দিছিলে মই তো দিছিলো মানে কি আহিছে কিবা মোবাইল ফোন দিছিলে নেকি হা মোবাইল ফোন দিছিলে নেকি মোবাইল ফোন নাই দিয়া আপোনাৰ নাম্বাৰটো চোন দিয়া আছে হা ইয়াত ৰিয়েলমি এইটো অনলাইন পেড আছে নেকি অনলাইন পেড নাই হা অনলাইন পেড নাই দাদা অনলাইন পেড নাই নাই আপোনাৰে নে এইটো এইটো মোৰ নহয় তো তো কাৰ হ'ব আপোনাৰ নাম মোৰ নহয় মইতো কালি অৰ্ডাৰ মাৰিছো আজি কেনেকুৱা ইমান সোনকালে নাহে ন নাই মানে আপোনাৰ নাম্বাৰটো দিয়া আছে এইটো কাৰণত মই ফোনটো মাৰিছো এইটো মোৰ নহয় তো ঠিক আছে বাৰু ঠিক আছে তো গাইস আপোনালোকে শুনিলে মানুহজনে মানে মই এটা ভুল হৈ গল মই ক'ব লাগিছিল যে অনলাইন পেড কৰা আছে তাৰ পিছত মানুহজনে কিয় কয় সেইটো শুনিব পাৰিলো মানুহজনে মোবাইলটো নিজৰ বুলি ক'লে নেকি গম পালো আৰু মানুহজনৰ লুপটো কেনেকুৱা হয়নে তো নাই আকৌ কথা নাই আৰু একবাৰ ট্রাই কৰো নাকি এইবাৰ কি কও এইবাৰ পাৰ্সেলৰ কম গাইস এইবাৰ মানুহজনৰ মানে ৰিয়েকশনটো চাম যে অনলাইন পেড কৰা বুলি কম বস্তুটো লয় না নলয় সেইটো চাম ঠিক আছে ओ লাগছে গাইস একবারতে क्या बताऊं मैं तुझे तेरे बिन ये जिंदगी उठा भाई उठा ना यार उठा ले भाई तू है क्या अरे उठा ना भाई क्या बताऊं मैं तुझे तेरे बिन ये जिंदगी আপুনি কল কৰি থকা ব্যক্তিজনে উঠা নাই বে বৰ্তমান কোনো উঠা নাই নেক্সট ট্রাই যিকোনো নাম্বার মারিম দে গাইস 60029518 লাস্টত মই নকওঁ কাৰণ আপোনালোকে ফোন কৰিব পাৰে ডাইৰেক্ট ওইবাৰ লাগিছে চাও কি কয় উঠা ভাই উঠা अरे उठा ना
wait. আপুনি কল কৰি থকা উঠা নাই গাইছ এইজনো তো নেক্সট আকৌ ট্ৰাই যেতিয়ালৈকে গাইছ ছাকচেছফুল নহয় তেতিয়ালৈকে কৰি থাকিম এইবাৰ ও গাইছ ফোন কৰিছে চাওক আপোনালোকে हेलो হেল্ল' অ দাদা আপোনাৰ নামত পাৰ্চেল এটা আছিলে हाँ পাৰ্চেল এটা আছিল আপোনাৰ নামত की পাৰ্চেল पार्सल অ की पार्सल মানে লম্পেন এটা আছিল বেগী লম্পেন কোন জায়গাত এইটো হা কোন জায়গা আপুনি ক'ত আছে এতিয়া নহয় নহয় মই মেঘালয়ত আছো মেঘালয়ত আছে নেকি অ কোন আপোনাৰ জায়গাত এইটো এইটো মানে নলবাৰীৰ পৰা ক'লো নাম কি হা নামটো কি আছে নামটো আছে আশিক আহমেদ হেই এইটো ভুল 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 নেকি আপোনাৰ আপোনাৰ নাম্বাৰটো দিয়া আছে চোন মানে অনলাইনে পেড কৰা আছে নহয়, তেনেহলে এইটো ভুল নম্বৰ মানে লেখাতে ভুল হৈছে নামটো বেলেগ নাম্বাৰটো মানে হয়তো দেৱাতে তাৰ ভুল কৰিছে কি অ জানো হ'ব পাৰে মানে অ। পইচাটো অনলাইন পেড কৰা আছে আৰু মোৰ যে চিমটো আছে না অ আপুনি চাব পাৰে তাতে মহিদুৰ শেখ বুলি লেখা আছে নলবাৰীত মই চিনি পাওঁ নলবাৰীত অ কিন্তু মোৰ ঘৰ হ'ল এইফালে টিকৰিগিলা বুলি কয় মেঘালয় মেঘালয় অ তাৰমানে টাউন কি যেন নাম চাম চবে দিছে হয়তো নম্বৰটো মোৰ নম্বৰটোৰ দ্বাৰা একেই হ'ব পাৰে কিন্তু লাষ্টত যাই মোৰটোৱে পৰি গৈছে সেইকাৰণে এনে হৈছে অ দাদা ঠিক আছে বাৰু অ থেংকস অ অ অ দে তো গাইছ মানুহজন মেঘালয়ত আছে কিন্তু গম পালে চাগে তো আকৌ এবাৰ ট্ৰাই কৰিম কৰি দেখিম গাইছ আজি ফুল চাও কি হয় তো আকৌ এবাৰ ট্ৰাই ইনকামিং কলৰ সুবিধাটো বৰ্তমান দিয়া হোৱা নাই নাই লাগা নাই ডাইল এবাৰ তো আকৌ এবাৰ ট্ৰাই 600252515 লাষ্টত তোমাৰ নকওঁ দে তো আনটা আছো চাও কি হয় বাৰু Wow. हेलो 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 হেল্ল' ओ भाई सुवाली बे হেল্ল' हेलो শুনা যায় নানি हेलो हेलो ओ भाई তো পাৰ্চেল এটা আছিল আপোনাৰ নামত পাৰ্চেল অ কিবা পাৰ্চেল মেখেলা চাদৰ এখন আছিল কিটা মেখেলা চাদৰ এখন আছিল না মেঘলা তো কোনো অর্ডার করা হয়েছে না কোনো পার্সেল অর্ডার করছি না আপোনাৰ ক'ত আছে বৰ্তমান আপুনি আমি তো বাজার গেট আছি অ মানে আপোনাৰ নাম্বাৰটো আছিলে মই সেইটো কাৰণত আপোনাক ফোন মাৰিলো আৰু আপনি কোন জায়গা থেকে বলে পার্সেল নেওয়ার লেগা মই হাজোৰ পৰা কৈছো না না এই জায়গা না নাই মানে অনলাইন পইচাটো বেট কৰা আছে যদি আপোনাৰ হয় আপুনি লৈ ল'ব পাৰে বস্তুটো মানে আপোনাৰ নাম্বাৰটো যিটোকে দিয়া আছে মা তাহলে বলে আনি মানে পার্সেল তো আমরা তো পেন অর্ডার করছি তো মেঘলা সাথে হয়ে গেছে তাহলে বলে আমরা নাম্বার যখন ফোন আইছে তো আমরা লইতে পারবো আপুনি আপুনি কি কৈ আছে বাৰু বুজি পোৱা নাই অসমীয়াত কওকচোন এবাৰ কি অসমীয়াত কওকচোন মানে বুজি পোৱা নাই স্পীড কৈ আছে না কথাটো মানে অসমীয়া কইতে লাগবো অ অসমীয়া কওক ও মুই তো মেঘলা অর্ডার করি না এর লেগে তো হইতাছি কৰা নাই নেকি আপুনি না 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 আপোনাৰ নামটো কি জানিব পাৰিম নে রাখাল দাস ৰাখাল মানে দাস আমার বাবার নাম দিয়ে অর্ডার করছি অ ঠিক আছে বাৰু যদি আপোনাৰ নহয় তো আপোনাৰ নাম্বাৰটো দিয়াৰ কাৰণে মই মানে ফোনটো কৰিলে বেয়া যায় নাপাব আৰু না না যদি আপোনাৰ নহয় কেনচেল কৰি দিওঁ আৰু মানে পইচাটো অনলাইন পেড কৰা আছিল যদি আপোনাৰ হ'লে হয় তেতিয়াহ'লে আপোনাৰ ল'ব পাৰিলে হয় না না তাই নিতে পারবো না ঠিক আছে বাৰু ঠিক আছে আচ্ছা হ্যাঁ তো গাইস চালেন কি কবাৰ ভাষা নাই কবৰ কাৰণে তো আজিলৈকে এইখিনি আছিল আপোনালোকে গম পালে মই ফ্লিপকাৰ্টৰ হৈ কিনে মানে ফোনটো কৰিলো তো নেক্সট প্ৰিংক কল কৰিছো আপোনালোকে যাক লাগে প্ৰিংক কল কমেন্ট কৰি জনাব
তো আজিলৈকে ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ' চাই কিনে ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিয়ক তো আজিলৈকে বাই বাই